যিহেতু আমি গুৱাহাটী আহিছিলোঁ হাজবেণ্ডৰ মাহীয়েকৰ ঘৰলৈ বুলি, আৰু হাজবেণ্ডৰ মাহীহঁতৰ ঘৰলৈ আমি ৰাতিটো থাকিলোঁ। আৰু আজি ৰাতিপুৱাই আমি ওলালোঁ বাৰেগাঁও ৱাটাৰফলটো চাবলৈ বুলি। মই, মোৰ হাজবেণ্ড আৰু হাজবেণ্ডৰ মাহীৰ ল'ৰাজনৰ সৈতে আমি একেলগে বাৰেগাঁও ৱাটাৰফলটো চাবলৈ গৈছোঁ। আৰু আমি এতিয়া গৈ আছোঁ। ঠাইখিনি ইমান ধুনীয়া, দেখি কিবা ভাল লাগি গৈছে, ইমান ধুনীয়া পৰিৱেশটো। আৰু আমি এতিয়া গৈ আছোঁ বাৰেগাঁও ৱাটাৰফল। যিহেতু মোৰ ভয় লাগে, চ' মই পানীত নামানে। হাজবেণ্ড আৰু হাজবেণ্ডৰ ভাইটিজন দুয়োজনে খুব ধুনীয়াকৈ ফূৰ্তি কৰি গা ধুই আছে। আৰু ৱাটাৰফলটো ইমানেই ধুনীয়া, আৰু ইয়াৰ থাকি ইমান ভাল লাগিছে। আৰু ইয়াৰ যিটো ৱেডাৰটো বহুত ধুনীয়া হয়। আৰু তেওঁলোকে খুব ফূৰ্তি কৰি আছে, ধুনীয়াকৈ পানী খেলি আছে। আৰু পৰিৱেশটো ইমানেই ধুনীয়া যে আপোনালোকে সকলো পাহৰি যাব, সকলো পাহৰি আপোন পহৰা হৈ যাব। বাৰেগাঁও ঠাইখিনি ইমান পৰিষ্কাৰ। আৰু আমি এতিয়া বাৰেগাঁৱৰ পৰা আমি চান্দবিলি বুলি ওলালোঁ। আমি এতিয়া চান্দবিলি গৈ আছোঁ। ফাইনেলি আমি চান্দবী পাই গ'লোহি, আৰু চান্দবীত নাৱত টিকেট কাটি আমি গোটেইকেইজনে নাৱত বহি চান্দবীত বিচৰণ কৰিব আহিলোঁ। মই, মোৰ হাজবেণ্ড আৰু মোৰ হাজবেণ্ডৰ ভাইটিকেইজন, আমি গোটেইকেইজন চান্দবীত নাৱত সিটো পাৰলৈ গৈ আছোঁ। তাতে এখন ৰিজৰ্ট আছে বুলি শুনিছোঁ, তাতে যায় তাতে দুপৰীয়া আহাৰটো খাই তাতে অলপ সময় পাৰ কৰি আমি ঘৰলৈ বুলি ৰিটাৰ্ণ হ'ম। গতিকে চাই থাকক। মোৰ হাজবেণ্ডৰ একদম উৎপাত বাঢ়ি গৈ আছে, একদম এনেকুৱা ফূৰ্তি পাইছে নহয়। এতিয়া আমি এটা ৰিজৰ্টত গৈ আছোঁ, পাৰ হৈ পেলাই চান্দবী মানে বিলৰ তেনেহ'লে চাই থাকক, আমি গৈ আছোঁ। পিছফালে দেখা পাব আপোনালোকে। সৰু সুৰাকৈ দেখাই দিছোঁ, এইটো দেখা হ'ব দিয়া। তোমাৰ এই ব্লগিং আৰু আমি ৰিজৰ্টখন পামেই এতিয়া। আৰু মোক মোৰ হাজবেণ্ডে জোকাই আছে। ফাইনেলি আমি ৰিজৰ্টখন পালোঁহি, আৰু ৰিজৰ্টখনতে আমি এই কুকুৰ পোৱালিটো ইমান মৰম লগা, ইয়াক দেখা পালোঁ। আৰু দেখি পাই পিনে মোৰ লগত বহুত ফ্ৰেণ্ডলি হৈ গ'ল। মই তাক কোলাত লৈ আছোঁ, আৰু তাৰ এক্টিং চাওকচোন, কেনেকৈ ধেমালি কৰি আছে, এক্টিং কৰি আছে। এতিয়া চাওক, ইমান মৰম লগা ন, বহুত ধুনীয়া হয়। তাৰপিছত আমি ইয়াত খোৱা বোৱা কৰিলোঁ ৰিজৰ্টখনতে, আৰু ভালকৈ গোটেই ৰিজৰ্টখন চালোঁ। চোৱাৰ পিছত যিহেতু বতৰ বেয়া হ'ল, গতিকে নাৱৰীয়াই অলপ দেৰিকৈ আহিব বুলি ক'লে, চ' আমি অলপ ইয়াতে ৰ'লোঁ। আৰু ফাইনেলি আমি নাৱৰীয়া আহিলে, ফাইনেলি আমি পাৰলৈ সিপাৰলৈ বুলি ৰিটাৰ্ণ হ'লোঁ। এটা সুন্দৰ অনুভৱ, যাৰ প্ৰকাশ চাগে শব্দৰে নহ'ব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে সকলোলৈকে ধন্যবাদ।